নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ। আজি মাছৰুম আৰু ফুলকবি ৰেচিপি দিম। আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মাছৰুমখিনি মই অলপ পানীত বইল কৰি ল'লোঁ। ভিনেগাৰত তিয়াই থোৱাৰ বাবে অকণমান টেঙেচি ভাৱ এটা হয়, সেইকাৰণে পানীখিনি পেলাই দিলোঁ আৰু মই এনেধৰণে কাটি ল'লোঁ। কেৰাহীত তেল আগতীয়াকৈ ঢালিয়ে দিলোঁ আৰু গৰম হ'লে এতিয়া মই ধুনীয়াকৈ মাছৰুমখিনি তেলত অকণমান ভাজি ল'ম। মাছৰুমখিনি নুতলালেও হয়, সেইটো নিজৰ লগত কথা। অকণমান টেঙেচি ভাৱ এটা হয়, মই যিহেতু বেয়া পাওঁ সেইকাৰণে মই উতলাই ল'লোঁ। এতিয়া মই ৰঙা জলকীয়া, নিমখ আৰু হালধি একেলগতে দি মিহলাই দিম আৰু অলপ সময়ৰ কাৰণে ভাজি ল'ম। এয়া অলপমান ফুলকবি লৈছোঁ, ফুলকবি হাফ বইল কৰিম মই এইখিনি অলপমান নিমখ দি। ফুলকবিখিনি হাফ বইল কৰাৰ পিছতে নমাই মই পানীখিনি নিৰখ কৰি ল'লোঁ। এতিয়া মই ইয়াতে দিম আকৌ ৰেড চিলি অকণমান, হালধি অকণমান আৰু অলপমান নিমখ আন্দাজমতে, আৰু এইখিনি মই ধুনীয়াকৈ মিহলি কৰি দিম। এইটো হালধি, নিমখ, ৰঙা জলকীয়া এইবোৰ পিছত তেলত ঢালিলেও হয়, কিন্তু মই আগতীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এইখিনিও হৈয়ে গৈছে, এনেধৰণে ৰাখি দিম। মই এইখিনি তেলৰ পৰা নিৰখ কৰিলোঁ আৰু সেইখিনি তেলতে ধুনীয়াকৈ মই ফুলকবিখিনি দি দিম। ফুলকবিখিনি ঢালি দিছোঁ তেলত, এতিয়া ধুনীয়াকৈ লৰাই দিম। অকণমান মই সিজিবলৈ দিম আৰু তেতিয়ালৈ মই মছলাখিনি ৰেডি কৰি লওঁ, মানে দি দিম। আৰু তাৰ বাবে লৈছোঁ মই এটা বিলাহী, দুটা পিঁয়াজ, অলপমান মটৰ লৈছোঁ, কেঁচা জলকীয়া, জালুক আৰু আদা নহৰু অকণমান খুন্দি লৈছোঁ। আৰু মই এতিয়া বিলাহী আৰু পিঁয়াজটো গুড়া কৰি লওঁ। তেলখিনি অলপ কমি গ'ল, সেইকাৰণে মই আকৌ অকণমান তেল ঢালি দিলোঁ ফুলকবিখিনি। ফুলকবিখিনি ধুনীয়াকৈ মই এতিয়া অকণমান ঢাকনি দি ঢাকি দিম। 4 মিনিটমান সিজালোঁ মই। সিজোৱাৰ পিছতে ধুনীয়াকৈ মই এতিয়া এইখিনি উলিয়াই দিম ফুলকবিখিনি। এনেধৰণে মই চালনীখনত কাঢ়ি ল'লোঁ। কাঢ়ি লোৱাৰ পিছতে এতিয়া মই এইখিনি তেলত আদা, নহৰু, পিঁয়াজ, বিলাহী সকলোবিলাক মটৰ ইয়াতে দি দিম। তেলখিনিতো গৰম হৈ আছেই। প্ৰথমতে মই দিওঁ পিঁয়াজ, মটৰ দুটাও গুচি গ'ল লগতে। লৰাই ল'ম। তাৰপিছতে এতিয়া মই দি দিওঁ আদা, নহৰু একেলগতে দি দিছোঁ দুইটা। এইখিনি ফ্ৰাই হোৱাৰ পিছতে মই এতিয়া বিলাহীখিনি ঢালি দিম। অকণ লৰাই দিম। ইয়াতে হালধি নিদিওঁ, কাৰণ মই হালধি দিলোঁ আপোনাৰ মাছৰুমতো দিলোঁ আৰু ফুলকবিটো দিলোঁ হালধি নিমখ, সেইকাৰণে মই হালধি আৰু নিমখ ইয়াতে নিদিওঁ। এইখিনি নিজে নিজে এতিয়া অকণমান তেলটো অহালৈকে সিজাই লওঁ। সেইখিনি মই এতিয়া ইয়াতে অকণমান পানী ঢালি দিম। এইটো আখলি দিওঁ ইয়াতে। পানীখিনি ঢালি দিলোঁ, ঢালি এতিয়া অকণমান উতলিবলৈ দিওঁ। ইয়াতে এতিয়া মই মটৰখিনি আৰু কেঁচা জলকীয়াখিনি একেলগতে দি দিম সিজিবলৈ। মটৰ দি দিম আৰু কেঁচা জলকীয়া একেলগতে দি দিছোঁ।
মাৰি দিম এতিয়া এই উতলি থকাৰ সময়তে মই এতিয়া ফুলকবি মাছৰুম আৰু জালুকখিনি একেলগতে ঢালি দিম ইয়াতে তাৰপিছতে লৰাই দিম এতিয়া মই 2 মিনিট এতিয়া সিজিবলৈ দিম ভাজি হৈ গ'ল মোৰ ৰেডি আৰু ইয়াতে ওপৰৰ পৰা মই অকণমান জাষ্ট লাইটকে গৰম মছলা গুড়ি ঢালি দিম আৰু ধুনীয়াকৈ মিহলি কৰি দিম এতিয়া আপোনালোকে বাৰু মাছৰুম আৰু ফুলকবি এনেধৰণে একেলগে কেতিয়াবা বনাই খাইছেনে যদি খাইছে প্লিজ কমেণ্টত জনাব আৰু যদি খোৱা নাই প্লিজ এবাৰ ট্ৰাই কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাবৰ বাবে সকলোকে ধন্যবাদ